হেল্ল' গাইছ, মোৰ মিনি ভ্লগলৈ সকলোকে স্বাগতম জনালোঁ। আৰু এইপিনে মটৰ দেখিছে, মই কেঁচা মটৰ খাই বহুতে ভাল পাওঁ। এয়া হৈছে অসমৰ পৰা অনা নেমু টেঙা, কাজি নেমু ইয়াত পাবলৈ নাই, আৰু শুকান মাছ, আৰু এইপিনে জালুক আনিব দিছিলোঁ। আমাৰ ইয়াৰ পৰা মানে গৈছিলে পেহী ল'ৰা কেইটামান গৈছিলে, কিন্তু সিহঁতি আনি দিছে, সিহঁতক আনিবলৈ দিছিলোঁ। যিহেতু তাকে ভাবিলোঁ আজি শুকান মাছৰ চাটনি দি ভাত খাওঁ। কোনে কোনে শুকান মাছৰ চাটনি খাই ভাল পায় প্লিজ কমেণ্ট কৰি জনাব। আৰু এইপিনে ঘুগুনি বনালে তেওঁ মোক মানে টেষ্ট কৰিব দিলে। আৰু গোল গোল জলকীয়া কোনে খাই ভাল পায়, মোৰ একদম প্ৰিয় মানে জলকীয়া বুলি ক'লে বহুতেই ভাল পাওঁ মই। আৰু এইপিনে চাওক ঘুগুনি টেষ্ট কৰিব দিছে, নিমখ হৈছে নাই হোৱা। আৰু এইপিনে শুকান মাছৰ চাটনি বনাবলৈ আদা নহৰু জলকীয়া সেইখিনি মানে হেৰি কৰি ল'লোঁ, গুচাই ল'লোঁ। আৰু এইপিনে অকণমান ভাজি লওঁ শুকান মাছখিনি তেলতে। তাৰপিছত এইপিনে নেমু কাটি ল'লোঁ, আৰু নেমু এইপিনে গিলাচতে খুন্দিম যিহেতু সেই, আৰু এইপিনে চব দি দিলোঁ নিমখ চিমখ দি খুন্দিলে। আৰু এয়া পূৰা পকাত বহি তেওঁ পূৰা খুন্দাত ব্যস্ত। আৰু এইপিনে খুন্দি হোৱাৰ পিছত এয়া বাতিত উলিয়াই দিলোঁ। আৰু কোনে কোনে খাই ভাল পায় প্লিজ কমেণ্ট কৰি জনাব দেই। আৰু এইপিনে চাওক ইয়াত নেমু অকণ চেপিলে আৰু ভাল লাগে, আৰু মিঠাতেল অকণ দি দিলে আৰু ভাল লাগে। মিঠাতেল অকণ দি দিম যিহেতু। এনেকৈ খাই নেকি প্লিজ কমেণ্ট কৰি জনাব। আৰু ইয়াত থালি মোৰ এয়া ৰাতিৰ সাজ আজি ঘুগুনি চুগুনি লৈ পূৰা মায়ে পূৰা খোৱাত ব্যস্ত। মই ভিডিঅ' কৰি আছোঁ, তেওঁ খাই পূৰা ব্যস্ত। আজিলৈ ইমানে ভিডিঅ'টো।